নমস্কাৰ বন্ধুসকল, অধ্যয়নলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম কেল নিউপৰ্টৰ ডিপ ৱৰ্ক নামৰ কিতাপখনৰ বিষয়ে। আজিৰ পৃথিৱীত অন্যমনস্ক হোৱাৰ কাৰণৰ অভাৱ নাই। সকলোফালে নটিফিকেশ্যন, ছ'চিয়েল মিডিয়া, ইমেইল আৰু অন্তহীন বৈঠকে আমাৰ মগজুটোক ফপলা কৰি পেলাইছে। এই প্ৰসংগত কেল নিউপৰ্টৰ কিতাপ ডিপ ৱৰ্কে এক শক্তিশালী সমাধান আগবঢ়াইছে। ইয়াৰ আৰম্ভণি হয় এটা শক্তিশালী অনুমানৰ পৰা। নিউপৰ্টে যুক্তি আগবঢ়ায় যে গভীৰ কাম কৰাৰ ক্ষমতা বা গভীৰভাৱে কামত মনোযোগ দিয়াৰ দক্ষতা ক্ৰমান্বয়ে কম হৈ আহিছে। এই দক্ষতা বিকাশ কৰাসকলে আজিৰ জ্ঞান অৰ্থনীতিত সৰ্বাধিক সফলতা লাভ কৰিব। কল্পনা কৰকচোন, যেতিয়া বেছিভাগ মানুহে ছ'চিয়েল মিডিয়া স্ক্ৰল কৰি বাৰে বাৰে হোৱাটছআপ চেক কৰি থাকে, তেতিয়া অন্যমনস্ক নোহোৱাকৈ 2 ঘণ্টা ধৰি এটা কামত গভীৰভাৱে মনোযোগ কৰিব পাৰিলে আপুনি কিমান ডাঙৰ প্ৰাপ্তি লাভ কৰিব পাৰিব। কেল নিউপৰ্টে কয় যে যিসকলে তীব্ৰ একাগ্ৰতাৰে অৰ্থপূৰ্ণ কাম কৰিবলৈ সক্ষম হয়, তেওঁলোকে গড় হিচাপত সাধাৰণ মানুহতকৈ বহু বেছি আগুৱাই যায়। কাৰণ কেৱল জ্ঞান থকাটোৱে এতিয়া যথেষ্ট নহয়। ইয়াক গভীৰভাৱে প্ৰয়োগ কৰিলেহে প্ৰকৃত উৎপাদনশীলতালৈ লৈ যায়। এইটো বুজাটো গুৰুত্বপূৰ্ণ যে গভীৰ কাম এটা অকল এটা পদ্ধতি নহয়, বৰঞ্চ আপোনাৰ জীৱনশৈলী আৰু আপোনাৰ কামৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ কাষ চাপিবলৈ বিভিন্ন উপায় আছে। নিউপৰ্টে যিকোনো ব্যক্তিয়ে গভীৰ কামক নিজৰ জীৱনত অন্তৰ্ভুক্ত কৰিব পৰা 4টা উপায়ৰ পৰামৰ্শ দিছে। প্ৰথম পদ্ধতিটো হ'ল সন্ন্যাসী দৰ্শন। ইয়াৰ অৰ্থ হৈছে সম্পূৰ্ণ বিচ্ছিন্নতা। ইয়াৰ অৰ্থ হ'ল পৃথিৱীৰ পৰা নিজকে সম্পূৰ্ণৰূপে বিচ্ছিন্ন কৰি কেৱল নিজৰ কামত মনোনিৱেশ কৰা। সৃষ্টিশীল বা গৱেষণা ভিত্তিক বৃত্তিত থকাসকলৰ বাবে এই পদ্ধতিটো আদৰ্শ, যেনে লেখক, বিজ্ঞানী বা পণ্ডিত। উদাহৰণস্বৰূপে, যেতিয়া জে.কে. ৰাউলিঙে হেৰী পটাৰৰ শেষ অধ্যায়টো লিখিছিলে, তাই হোটেল এখনলৈ গৈছিল আৰু নিজকে পৃথিৱীৰ পৰা বিচ্ছিন্ন কৰিছিল যাতে তাই সম্পূৰ্ণ মনোযোগেৰে লিখিব পাৰে। এই সন্ন্যাস কৌশল কষ্টকৰ, কিন্তু অতি ফলদায়ক। আন এটা পন্থা হ'ল দ্বি-পদ্ধতি দৰ্শন। ইয়াত আপুনি আপোনাৰ দিনটো বা সপ্তাহটোক 2টা ভাগত ভাগ কৰে, এটা গভীৰ কামৰ বাবে আৰু আনটো অগভীৰ কামৰ বাবে। উদাহৰণস্বৰূপে, এজন অধ্যাপকে গোটেই সপ্তাহটো ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে, কিন্তু ছুটিৰ দিনত তেওঁলোকে নিজকে পৃথক কৰি গৱেষণা কৰে। ইয়াৰ লগত গভীৰ কামৰ বাবে নিবেদিত দীঘলীয়া ষ্ট্ৰেছ জড়িত থাকে, যেনে 4 বা 6 ঘণ্টা ধৰি অবিৰতভাৱে কোনো বাধা নোহোৱাকৈ কাম কৰা। তৃতীয় পদ্ধতিটো হ'ল নিয়মিত জীৱন দৰ্শন, যিটো হয়তো আটাইতকৈ ব্যৱহাৰিক। ইয়াত আপুনি প্ৰতিদিনে এটা নিৰ্দিষ্ট সময়সূচী অনুসৰণ কৰে, গভীৰ কামৰ বাবে নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰে। উদাহৰণস্বৰূপে, প্ৰতিদিনে পুৱা 7 বজাৰ পৰা 10 বজালৈ আপুনি একান্তভাৱে আপোনাৰ অতি জৰুৰী কামবোৰত মনোযোগ দিব। ইয়াৰ সুবিধাটো হ'ল ই এক অভ্যাসত পৰিণত হয় আৰু কেতিয়া গভীৰ কাম কৰিব লাগে সেইটো বাৰে বাৰে সিদ্ধান্ত ল'ব নালাগে। জিমলৈ যোৱাটো যেনেকৈ অভ্যাসত পৰিণত হয়, তেনেকৈয়ে গভীৰ কামৰ সময়ো প্ৰতিষ্ঠা হয়। ই সামঞ্জস্য গঢ়ি তোলে আৰু আপোনাৰ মনোযোগ কৰাৰ দক্ষতা দৈনিক উন্নত হয়। এতিয়া চতুৰ্থ আৰু নমনীয় পদ্ধতি সাংবাদিকতা দৰ্শনৰ কথা কওঁ। ইয়াত আপুনি যিকোনো আজৰি সময় বা ব্যৱধানক গভীৰ কামলৈ ৰূপান্তৰিত কৰিব পাৰে। যিদৰে এজন সাংবাদিকে যিকোনো মুহূৰ্ততে নিজকে গভীৰ চিন্তাধাৰাৰ ধৰণলৈ সলনি কৰিব পাৰে, তেনেকৈয়ে আপুনিও আপোনাৰ ব্যস্ততাপূৰ্ণ দিনৰ ভিতৰতো সৰু সৰু কিছুমান গভীৰ কাম কৰিব পাৰে। কিন্তু এই পদ্ধতিয়ে তেতিয়াহে কাম কৰিব যেতিয়া আপোনাৰ ফ'কাছ স্কিল ইতিমধ্যে শক্তিশালী হৈ উঠিছে। নতুনসকলৰ বাবে ই প্ৰত্যাহ্বানজনক হ'ব পাৰে, কাৰণ ইয়াৰ বাবে দ্ৰুত মানসিক পৰিৱৰ্তনৰ প্ৰয়োজন। এই 4টা কৌশলৰ ভিতৰত
কোনটো কৌশল আপোনাৰ বাবে উপযুক্ত সেয়া নিৰ্ভৰ কৰে আপোনাৰ জীৱনশৈলী, কৰ্মৰ প্ৰকৃতি আৰু মানসিক অনুশাসনৰ ওপৰত। আপুনি হয়তো নিয়মিত জীৱন দৰ্শন কৌশলৰ পৰা আৰম্ভ কৰিব পাৰে আৰু পিছত ডি পদ্ধতি বা সন্ন্যাসী দৰ্শন কৌশললৈ যাব পাৰে। বা আপোনাৰ এনেকুৱা এটা কাম থাকিব পাৰে য'ত সাংবাদিকতাৰ কৌশল অধিক ব্যৱহাৰ হয়। আন এটা আমোদজনক কথা হ'ল লিখকে বুজাইছে যে গভীৰ কাম কৰিবলৈ কেৱল অন্যমনস্কতা আঁতৰাই পেলোৱাটোৱেই যথেষ্ট নহয়। আপুনিও আপোনাৰ মনটোক মনোযোগ বজাই ৰাখিবলৈ প্ৰশিক্ষণ দিব লাগিব। এইটো এটা দক্ষতা যিটো অনুশীলনৰ লগে লগে আহে। শৰীৰক শক্তিশালী কৰিবলৈ যেনেকৈ ব্যায়ামৰ প্ৰয়োজন, মনটোক চকা কৰিবলৈ দৈনন্দিন গভীৰ কামৰ প্ৰয়োজন। কল্পনা কৰকচোন যদি আপুনি দিনটোত মাত্ৰ 2 ঘণ্টাও ভাল মনোযোগেৰে কটাব পাৰে। যদি আপুনি মনোযোগেৰে কাম কৰে তেন্তে এমাহত আপুনি কৰা কামৰ যি ৰিজাল্ট পাব সেয়া এবছৰত অগভীৰ অন্যমনস্ক হৈ কৰা কামতকৈ অধিক প্ৰভাৱশালী হ'ব পাৰে। এইটোৱে হৈছে গভীৰ কামৰ শক্তি, কম সময়ৰ ভিতৰতে উচ্চমানৰ ৰিজাল্ট প্ৰদান কৰা। আন এটা উল্লেখযোগ্য পাৰ্থক্য হ'ল সন্তুষ্টি। যেতিয়া আপুনি কোনো কাম বাধা নোহোৱাকৈ সম্পূৰ্ণ কৰে তেতিয়া আপুনি এটা আভ্যন্তৰীণ আনন্দ আৰু পূৰ্ণতাৰ অনুভৱ কৰে। কিন্তু সঘনাই বিৰতি বা মাল্টিটাস্কিঙে কামৰ আনন্দ আঁতৰাই পেলায়। গভীৰ কামে এক প্ৰকাৰে কামক ধ্যানলৈ ৰূপান্তৰিত কৰে। কিন্তু প্ৰত্যাহ্বানটো হ'ল গভীৰ কাম কৰাটো সহজ নহয়। সকলোতে অন্যমনস্কতা আছে। স্মাৰ্টফোন, ইমেইল, আড্ডা, আনকি আমাৰ নিজৰ মনোযোগৰ ক্ষমতাও দ্ৰুতভাৱে বিচৰণ কৰিব পাৰে। সেয়েহে নিউপৰ্টে এই কিতাপখনত কেইবাটাও কৌশল আৰু আচাৰ অনুষ্ঠানৰ পৰামৰ্শ দিছে যাতে ক্ৰমান্বয়ে গভীৰ কামক আপোনাৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰিব পাৰে। তেওঁ কোৱা এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে গভীৰ কাম কৰিবলৈ হ'লে আপুনি আপোনাৰ অগ্ৰাধিকাৰসমূহ পৰিষ্কাৰ কৰিব লাগিব। আপুনি অগভীৰ কথাবোৰক না ক'বলৈ শিকিব লাগিব যাতে আপুনি আপোনাৰ লক্ষ্য আৰু মূল্যবোধৰ সৈতে সঁচাকৈয়ে মিল থকা কথাবোৰক হয় বুলি ক'ব পাৰে। যদি আপুনি আমাৰ বিনামূলীয়া সাৰাংশ উপভোগ কৰি ভাল পাইছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। এতিয়া সাৰাংশলৈ উভতি যাওঁ। শেষত নিউপৰ্টে বুজাইছে যে গভীৰ কাম কৰাটো কেৱল উৎপাদনশীলতাৰ বাবেই নহয়, সন্তুষ্টি আৰু অৰ্থপূৰ্ণ জীৱনৰ বাবেও অপৰিহাৰ্য। যেতিয়া আপুনি কোনো দক্ষতা গভীৰভাৱে শিকে, কোনো অৰ্থপূৰ্ণ প্ৰকল্পত সম্পূৰ্ণ মনোযোগ কৰি কাম কৰে, তেতিয়া আপুনি অগ্ৰগতি আৰু গৌৰৱৰ অনুভৱ কৰে। গতিকে আপুনি লেখক হওক, শিক্ষক হওক, ডিজাইনাৰ হওক, ডেভেলপাৰ হওক বা যিকোনো ক্ষেত্ৰতেই হওক, যদি আপুনি গভীৰ কামৰ দক্ষতা বিকাশ কৰে তেন্তে আপুনি আনক অতিক্ৰম কৰাই নহয়, আপোনাৰ জীৱনলৈ এক নতুন গভীৰতা আৰু স্পষ্টতাও আনিব পাৰে। অমনোযোগিতাৰে ভৰা এখন পৃথিৱীত মনোযোগ আপোনাৰ সৰ্বশ্ৰেষ্ঠ মহাশক্তি হৈ পৰিব পাৰে। গতিকে আগলৈ কামত বহিলে এটা সচেতন সিদ্ধান্ত লওক যে এতিয়াৰ পৰা আপুনি গভীৰ কামৰ যাত্ৰা আৰম্ভ কৰিছে। প্ৰথমতে কঠিন যেন লাগিব, কিন্তু লাহে লাহে আপুনি অনুভৱ কৰাৰ লগে লগে আপোনাৰ কামৰ উন্নতি, আপোনাৰ মনটো অধিক শান্ত হৈ অহা আৰু আপোনাৰ বৃদ্ধি বাস্তৱিক হৈ পৰাৰ লগে লগে আপুনি বুজিব যে গভীৰ কাম কেৱল এটা কৌশল নহয়, এটা মানসিকতা। গভীৰ কামৰ অৰ্থ এইটোৱেই। আজিৰ পৃথিৱীত বহুত মানুহ গোটেই দিনটো ব্যস্ত হৈ থাকে। তথাপি দিনটোৰ শেষত এনে যেন লাগে তেওঁলোকে বিশেষ সাফল্য লাভ কৰা নাই। কিয় এনেকুৱা হৈছে? উত্তৰটো হ'ল অলাগতিয়াল কাম। কেল নিউপৰ্টে তেওঁৰ ডিপ ৱৰ্ক নামৰ কিতাপখনত ব্যাখ্যা কৰিছে যে অগভীৰ কামে এনে কামক বুজায় যিবোৰ গুৰুত্বপূৰ্ণ যেন লাগে কিন্তু প্ৰকৃততে কোনো গভীৰ মূল্য নাথাকে। এইবোৰ কাম যিবোৰৰ বাবে বিশেষ মানসিক পৰিশ্ৰমৰ প্ৰয়োজন নহয়, যেনে ইমেইলৰ উত্তৰ দিয়া, সভাত উপস্থিত থকা, ফৰ্ম পূৰণ কৰা, কেলেণ্ডাৰ পৰিচালনা কৰা। এই সকলোবোৰ কামে বহু সময় লয়
কিন্তু প্ৰকৃত অগ্ৰগতি ন্যূনতম। এতিয়া কল্পনা কৰকচোন, যদি আপোনাৰ গোটেই দিনটো এনে কামত ব্যয় কৰা হয়, তেন্তে আপুনি যিমানেই ঘণ্টা কাম নকৰক কিয়, আপোনাৰ ফলাফল সদায় মধ্যমীয়া হ'ব। কাৰণ আপুনি আচলতে কোনো অৰ্থপূৰ্ণ বা সৃষ্টিশীল কাম কৰা নাই। নিউপৰ্টে স্পষ্টকৈ কৈছে যে অগভীৰ কাম কেৱল অনুৎপাদন কৰাই নহয়, ই ধ্বংসাত্মক। ই লাহে লাহে আপোনাৰ সময় আৰু মনোযোগ দুয়োটাকে খৰচ কৰে, প্ৰকৃত কামত বাধা দিয়ে। অগভীৰ কামৰ আটাইতকৈ ডাঙৰ বিপদটো হ'ল ই এটা ভ্ৰমৰ সৃষ্টি কৰে, যেন আপুনি ব্যস্ত, আপুনি কাম কৰি আছে। কিন্তু যেতিয়া আপুনি কি নতুন শিকিছে, কি প্ৰভাৱশালী ফল পাইছে, তেতিয়া উত্তৰ প্ৰায় একো নাপায়। আৰু এইটো আপোনাৰ কেৰিয়াৰৰ বাবে বিপদজনক। কাৰণ আজিৰ জ্ঞান অৰ্থনীতিত উচ্চ মূল্যৰ গভীৰ চিন্তাৰ কাম সম্পাদন কৰিব পৰাসকলেহে সফলতা লাভ কৰে। অগভীৰ কামৰ আন এটা অসুবিধা হ'ল ই আপোনাৰ মনোযোগৰ ক্ষমতা দুৰ্বল কৰে। প্ৰতিবাৰ আপুনি মেছেজ চেক কৰিলে বা ৰেণ্ডম বাৰ্তাৰ উত্তৰ দিলে, আপোনাৰ মগজুৱে অগভীৰ অৱস্থালৈ যায়। আৰু বাৰে বাৰে অগভীৰ মদত থাকিলে ভাগৰুৱা হ'ব পাৰে, গভীৰভাৱে চিন্তা কৰাৰ অভ্যাস হেৰুৱাই পেলায়। বৈজ্ঞানিক গৱেষণাই প্ৰমাণ কৰিছে যে যদি আপুনি দৈনিক একাধিকবাৰ মনোযোগ সলনি কৰে, তেন্তে আপোনাৰ মনোযোগ দিয়াৰ ক্ষমতা ক্ৰমান্বয়ে হ্ৰাস পায়। নিউপৰ্টে এইটো আঙুলিয়াই দিয়ে যে বহু সংস্থাত অগভীৰ কৰ্মসংস্কৃতি গঢ় লৈ উঠিছে। মানুহে ইজনে সিজনক অহৰহ মেছেজ কৰে, সৰু সৰু বিষয়ৰ বাবে মিটিং ৰাখে আৰু সকলো কামৰ পৰা তাৎক্ষণিক ৰিজাল্ট বিচাৰে। এনে সংস্কৃতিত কোনেও গভীৰ কাম কৰিব নোৱাৰে, কাৰণ তেওঁলোকে পৰ্যাপ্ত সময়ে নাপায়। এতিয়া প্ৰশ্ন উত্থাপন হয় যে অগভীৰ কাম যদি ইমান বিপদজনক হয়, তেন্তে ইয়াৰ উপায় কি? প্ৰথম পদক্ষেপ হ'ল সজাগতা। যেতিয়া আপুনি বুজিবলৈ আৰম্ভ কৰে যে কোনবোৰ কাম অগভীৰ আৰু কোনবোৰ গভীৰ, তেতিয়া আপুনি সচেতনভাৱে বাছনি কৰিবলৈ আৰম্ভ কৰে। আপুনি নিজকে প্ৰশ্ন কৰে, এই কামটো মোৰ লক্ষ্যৰ সৈতে জড়িত নেকি? ইয়াৰ ফলত মোৰ শিক্ষণ বা সৃষ্টিশীলতা বৃদ্ধি পাবনে? যদি উত্তৰটো নহয়, আপুনি সেই কামটো কমকৈ কৰিবলৈ চেষ্টা কৰিব পাৰে। নিউপৰ্টে অগভীৰ কামসমূহক এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত কৰাৰ পৰামৰ্শ দিয়ে। অগভীৰ কামবোৰ যিমানেই সীমিত কৰিব, সিমানেই গভীৰ কামৰ বাবে মনটো মুক্ত হ'ব। এতিয়া নিউপৰ্টে বাৰে বাৰে গুৰুত্ব দিয়া দ্বিতীয়টো মূল কথাৰ কথা কওঁ। মনোযোগৰ বাবে প্ৰশিক্ষণৰ প্ৰয়োজন। গভীৰভাৱে চিন্তা বা কাম কৰাৰ ক্ষমতা যাদু নহয়, বৰঞ্চ অনুশীলনৰ জৰিয়তে গঢ়ি তুলিব পৰা দক্ষতা। জিমত পেশীবোৰ যেনেকৈ শক্তিশালী হয়, তেনেদৰে ব্যায়ামৰ জৰিয়তে মগজুৰ ফ'কাছ কেপাচিটিও গঢ় লৈ উঠে। কিন্তু সমস্যাটো হ'ল আজিৰ মানুহ মাল্টিটাস্কিঙৰ প্ৰতি আসক্ত হৈ পৰিছে। প্ৰতি 2 মিনিটৰ মূৰে মূৰে আপোনাৰ ফোনটো পৰীক্ষা কৰা, মাজত ইনষ্টাগ্ৰাম স্ক্ৰল কৰা আৰু তাৰ পিছত আন এটা কাম কৰা, এই সকলোবোৰে আমাৰ লক্ষ্যক ক্ষতি কৰে। সেইবাবেই নিউপৰ্টে কয় যে ডিপ ফ'কাছ স্বাভাৱিকভাৱে নাহে, নিয়মীয়াকৈ মানসিক প্ৰশিক্ষণৰ প্ৰয়োজন। তেওঁ পৰামৰ্শ দিয়া এটা শক্তিশালী কৌশল হ'ল উৎপাদনশীল ধ্যান। ইয়াৰ অৰ্থ হ'ল খোজ কঢ়া বা ভ্ৰমণৰ দৰে সাধাৰণ কাম এটা কৰাৰ সময়ত সেই কামটোৰ ওপৰত গভীৰভাৱে মনোনিৱেশ কৰা। মনটো যেতিয়াই অন্যমনস্ক হোৱা যেন পায়, তেতিয়াই একেটা বিষয়লৈ বাৰে বাৰে ঘূৰাই আনিব। ধ্যান কৰি থাকোঁতে উশাহ নিশাহৰ ওপৰত গুৰুত্ব দিয়াৰ দৰেই এইটো। এই পদ্ধতিয়ে আপোনাৰ মনোযোগ শক্তিশালী কৰে আৰু আপোনাৰ মনত গভীৰভাৱে চিন্তা কৰাৰ অভ্যাস গঢ়ি তোলে। নিউপৰ্টে আমাৰ নেটৱৰ্কযুক্ত সঁজুলিসমূহ সীমিত কৰাৰ পৰামৰ্শও দিছে। আজিৰ পৃথিৱীত প্ৰতি ছেকেণ্ডত আপোনাৰ দৃষ্টি আকৰ্ষণ হয় ন'টিফিকেশ্যনৰ প্ৰতি। হোৱাটছএপ হওক, টুইটাৰ হওক, ফেচবুক হওক, প্ৰতিটো এপ আপোনাক সেইবোৰৰ মাজলৈ টানি আনিবলৈ ডিজাইন কৰা হৈছে। কিন্তু যদি আপুনি গভীৰ কাম কৰিব বিচাৰে, তেন্তে এই সঁজুলিবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব। ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি সম্পূৰ্ণ অফলাইন হৈ যায়, বৰঞ্চ আপুনি কোনবোৰ সঁজুলি ব্যৱহাৰ কৰিব, কেতিয়া আৰু কিমান সময়ৰ বাবে ব্যৱহাৰ কৰিব, সেইটো স্মাৰ্টভাৱে সিদ্ধান্ত ল'ব লাগিব।
উদাহৰণস্বৰূপে, আপুনি আপোনাৰ ফোনত থকা সকলো ছ'চিয়েল মিডিয়া এপৰ বাবে ন'টিফিকেশ্যন বন্ধ কৰিব পাৰে বা এই এপসমূহ চাবলৈ নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ মনটো অমনোযোগিতাৰ পৰা মুক্ত হৈ থাকিব আৰু আপোনাক অধিক মনোনিৱেশ কৰাত সহায় কৰিব। ফ'কাছ ট্ৰেইনিঙৰ আন এটা সহজ অভ্যাস হ'ল দৈনিক ফ'কাছ ছেছন কৰা। উদাহৰণস্বৰূপে, মাত্ৰ এটা কামত মনোনিৱেশ কৰিবলৈ প্ৰতিদিনে 30 মিনিট নিৰবিচ্ছিন্ন সময় আঁতৰাই ৰাখক। ফোন নাই, ইণ্টাৰনেট নাই, মাত্ৰ বিশুদ্ধ একাগ্ৰতা। এইটো প্ৰথমতে কঠিন অনুভৱ হ'ব। আপোনাৰ মনটো অস্থিৰ হৈ পৰিব, কিন্তু লাহে লাহে ই পেশীৰ দৰে বিকশিত হ'ব। নিউপৰ্টে বুজাইছে যে আন এটা সুবিধা হ'ল যেতিয়া আপুনি গভীৰ কামৰ অভ্যাস কৰে, তেতিয়া আপোনাৰ শিকাৰ গতি বৃদ্ধি পায়। অৰ্থাৎ আপুনি অধিক সোনকালে নতুন কথা শিকিব পাৰে কাৰণ আপোনাৰ মনটো অমনোযোগিতাৰ পৰা মুক্ত আৰু নিজৰ সকলো শক্তি এটা কথাত কেন্দ্ৰীভূত কৰে। বিশেষকৈ যিসকলে কোনো দক্ষতা আয়ত্ত কৰিব বিচাৰে, যেনে লিখা, কোডিং, ডিজাইন কৰা বা সমস্যা সমাধানৰ বাবে এইটো এটা গেম চেঞ্জাৰ হ'ব পাৰে। কেল নিউপৰ্টে কয় যে গভীৰ কাম কৰাটো এটা ব্যক্তিগত অনুশাসন, যিটো আপুনি সচেতনভাৱে আপোনাৰ সময়সূচী আৰু পৰিৱেশত গঢ়ি তুলিব লাগিব। আপুনি নিজৰ প্ৰতি প্ৰতিশ্ৰুতি দিব লাগিব যে আপুনি অগভীৰ কামবোৰ এৰাই চলিব আৰু গভীৰ মনোযোগৰ অভ্যাস কৰিব, মাত্ৰ অলপ হ'লেও প্ৰতিদিনে। যদি আপুনি ভাবিছে যে এইটো সঁচাকৈ সম্ভৱ নেকি, তেন্তে উত্তৰটো হ'ল হয়, ই একেবাৰে সম্ভৱ। হাজাৰ হাজাৰ লোকে এই পদ্ধতি গ্ৰহণ কৰিছে আৰু ই কেৱল তেওঁলোকৰ উৎপাদনশীলতা বৃদ্ধি কৰাই নহয়, মানসিক চাপৰ মাত্ৰাও হ্ৰাস কৰিছে আৰু কৰ্মসন্তুষ্টিও পাইছে। আৰু আটাইতকৈ ভাল কথাটো হ'ল যে এবাৰ আপুনি গভীৰভাৱে মনোনিৱেশ কৰাৰ ক্ষমতা গঢ়ি তুলিলে, ই আপোনাক আপোনাৰ সমগ্ৰ কেৰিয়াৰত সহায় কৰে। সেয়া আপুনি উদ্যোগী হওক, ছাত্ৰ হওক, শিল্পী হওক বা অভিযন্তাই হওক। যেতিয়া আপোনাৰ মনটোৱে গভীৰভাৱে চিন্তা কৰিবলৈ শিকে, তেতিয়া প্ৰতিটো পৰিস্থিতিত আপুনি স্পষ্ট আৰু আত্মবিশ্বাসেৰে সিদ্ধান্ত ল'ব পাৰে। গতিকে যদি আপুনি আপোনাৰ সময়ে সঁচাকৈয়ে মূল্যৱান কিবা এটা সৃষ্টি কৰাটো বিচাৰে, তেন্তে প্ৰথমে অগভীৰ কাম চিনাক্ত কৰি সেইবোৰ কম কৰক। তাৰ পিছত লাহে লাহে মনটোক প্ৰশিক্ষণ দিব। অৰ্থপূৰ্ণ কামৰ বাবে অৰ্থপূৰ্ণ মনোযোগৰ প্ৰয়োজন। আৰু এই ফ'কাছটো হৈছে আপুনি বিকশিত কৰিব পৰা এটা দক্ষতা। আপুনি মাত্ৰ সিদ্ধান্ত ল'ব লাগিব যে আপুনি ব্যস্ত যেন দেখাব বিচাৰে নে সঁচাকৈয়ে উৎপাদনশীল হ'ব বিচাৰে। পাৰ্থক্যটো অগভীৰ আৰু গভীৰৰ মাজত। আজিৰ পৃথিৱীত যেতিয়াই আমি বিৰক্ত অনুভৱ কৰোঁ বা অলপ মুক্ত হৈ পাওঁ, তেতিয়াই আমি স্বয়ংক্ৰিয়ভাৱে আমাৰ ফোনবোৰ তুলি লৈ কোনোবা এটা ছ'চিয়েল মিডিয়া এপলৈ যাওঁ। ইনষ্টাগ্ৰাম, ফেচবুক, টুইটাৰ, ইউটিউব, স্নেপচেট ইত্যাদি। এইটো এটা অবিকল্পিত আচৰণত পৰিণত হৈছে। আমি এই প্লেটফৰ্মসমূহ বাছি লওঁ কাৰণ ইয়াৰ দ্বাৰা আমাৰ জীৱনত সঁচাকৈয়ে কিবা উন্নতি হৈছে যে তাৰ বাবে নহয়, বৰঞ্চ সকলোৱে এইবোৰ ব্যৱহাৰ কৰি থকাৰ বাবেহে। কেল নিউপৰ্টে এই আচৰণক অতি সমালোচনাত্মকভাৱে লয় আৰু কয় যে ছ'চিয়েল মিডিয়াক অন্ধভাৱে অনুসৰণ কৰাটো আমাৰ মনোযোগ আৰু গভীৰ কামৰ আটাইতকৈ ডাঙৰ বাধা হৈ পৰিছে। আমি নিজকে প্ৰশ্ন কৰা উচিত, এই মঞ্চই সঁচাকৈয়ে মোৰ জীৱনত কিবা গুৰুত্বপূৰ্ণ মূল্য দিয়েনে? যদি উত্তৰটো হয়, তেন্তে কেৱল ৰখা উচিত। যদি নহয়, তেন্তে ইয়াক পেলাই দিব লাগে, যিমানেই জনপ্ৰিয় বা মনোৰঞ্জনদায়ক নহওক কিয়। এতিয়া বিবেচনা কৰক যে প্ৰতিটো ছ'চিয়েল মিডিয়া প্লেটফৰ্মে আপোনাৰ কিবা এটা অৰ্থপূৰ্ণ ৰিটাৰ্ণ প্ৰদান কৰিছে নেকি? ইনষ্টাগ্ৰামৰ জৰিয়তে স্ক্ৰল কৰিলে আপোনাৰ ব্যক্তিগত বৃদ্ধিত অৰিহণা যোগাইছেনে? ফেচবুকৰ অন্তহীন পোষ্টে আপোনাৰ কেৰিয়াৰক সমৰ্থন কৰিছেনে? ইউটিউবৰ পৰামৰ্শই আপোনাক গভীৰ জ্ঞান লাভ কৰাত সহায় কৰিছেনে? যদি নাই, তেন্তে প্ৰতিদিনে এই এপবোৰত ঘণ্টাৰ পিছত ঘণ্টা সময় উচৰ্গা কৰি কি লাভ? নিউপৰ্টে এটা আকৰ্ষণীয় ধাৰণা ব্যাখ্যা কৰিছে, সঁজুলি নিৰ্বাচনৰ ক্ষেত্ৰত শিল্পীৰ পদ্ধতি। অৰ্থাৎ এজন কাৰিকৰ, এজন দক্ষ শ্ৰমিকে যেনেকৈ তেওঁলোকৰ কামত কোনবোৰ সঁজুলিয়ে সহায় কৰিব সেইটোৱে সাৱধানভাৱে বাছি লয়, আমিও আমাৰ কামৰ সঁজুলিবোৰ বুদ্ধিৰে বাছি লোৱা উচিত।
আপুনি এটা সঁজুলি নতুন হোৱাৰ বাবে বা বাকী সকলোৱে ব্যৱহাৰ কৰাৰ বাবে ব্যৱহাৰ কৰা উচিত নহয়। বৰঞ্চ আপুনি ইয়াক ব্যৱহাৰ কৰা উচিত কাৰণ ই এটা মূল লক্ষ্য স্পষ্টভাৱে সমৰ্থন কৰে। উদাহৰণস্বৰূপে, যদি আপুনি এজন ফটোগ্ৰাফাৰ আৰু ইনষ্টাগ্ৰামত আপোনাৰ ফটোগ্ৰাফিক দৰ্শকৰ আগত প্ৰদৰ্শন কৰাৰ এক উত্তম উপায়, তেন্তে সেইটো ৰাখক। কিন্তু যদি কেৱল আনৰ ফটো চাই আপুনি তুলনা, ঈৰ্ষা বা অন্যমনস্ক অনুভৱ কৰে, তেন্তে ই আপোনাৰ বাবে ক্ষতিকাৰক। এই নীতি আন এপসমূহৰ ক্ষেত্ৰতো প্ৰযোজ্য। এতিয়া ইচ্ছাকৃতভাৱে ছ'চিয়েল মিডিয়া কেনেকৈ এৰিব পাৰি সেই বিষয়ে কওঁ আহক। নিউপৰ্টে সকলো বিকল্প সঁজুলি কিছু সময়ৰ বাবে বন্ধ কৰিবলৈ পৰামৰ্শ দিয়ে, যেনে 30 দিনৰ বাবে। আৰু তাৰ পিছত আপুনি আপোনাৰ জীৱনত অভাৱ অনুভৱ কৰে নেকি বা প্ৰকৃত উন্নতি হৈছে নেকি পৰ্যবেক্ষণ কৰক। আপুনি অধিক মনোনিৱেশ অনুভৱ কৰেনে? আপুনি অধিক অৰ্থপূৰ্ণ কাম সম্পন্ন কৰেনে? আপোনাৰ উদ্বেগ কম হয় নেকি? এইটো এটা ব্যৱহাৰিক পৰীক্ষা হৈ পৰে যিয়ে আপোনাক দেখুৱায় যে কোনবোৰ সঁজুলিয়ে আপোনাৰ বাবে কাম কৰি আছে আৰু কোনবোৰে আপোনাক নিয়ন্ত্ৰণ কৰি আছে। মানুহে প্ৰায়ে এই অজুহাত দেখুৱায় যে ছ'চিয়েল মিডিয়াৰ সৈতে সংযুক্ত হৈ থকাটো আপডেট হৈ থাকিবলৈ প্ৰয়োজনীয়। কিন্তু নিউপৰ্টে স্পষ্টকৈ কৈছে যে যদি কিবা এটাই আপোনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ লক্ষ্যক প্ৰত্যক্ষভাৱে সমৰ্থন নকৰে, তেন্তে সেইটো এৰি দিয়াটোৱেই ভাল। এতিয়া অগভীৰ পানী নিষ্কাশনৰ কথা কওঁ। ইয়াৰ অৰ্থ হ'ল অগভীৰ কাম হ্ৰাস কৰা বা প্ৰায় নিৰ্মূল কৰা, যাতে আপোনাৰ জ্ঞানগতভাৱে দাবীদাৰ কাম কৰিবলৈ মানসিক স্থান আৰু সময় থাকে। নিউপৰ্টে কয় যে আমাৰ দৈনন্দিন জীৱনত আমি ইমানবোৰ সৰু সৰু অগুৰুত্বপূৰ্ণ কামত নিমগ্ন হৈ আছো, যেনে অপ্ৰয়োজনীয় মেছেজৰ উত্তৰ দিয়া, এৰাব নোৱাৰা ফোন লোৱা, আৰু প্ৰতিটো সৰু সৰু কথাৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰা, যাৰ ফলত আমি গভীৰ কামৰ বাবে সময় নাপাওঁ। গতিকে অগভীৰ কামৰ পানী নিষ্কাশন কৰা বা আমাৰ ব্যৱস্থাৰ পৰা আঁতৰোৱাটো গুৰুত্বপূৰ্ণ। প্ৰথম পদক্ষেপ হ'ল সজাগতা। আপোনাৰ দৈনন্দিন জীৱনত কোনবোৰ কাম অগভীৰ সেইটো চিনাক্ত কৰিব লাগিব। তাৰ পিছত সেইবোৰ কমাব চেষ্টা কৰক। নিউপৰ্টে আপোনাৰ সাপ্তাহিক ৰুটিন বনাই ৰখাৰ পৰামৰ্শ দিয়ে। প্ৰতিটো কাম লিখি বিশ্লেষণ কৰক। এই কামটো অবিহনে মোৰ লক্ষ্যৰ উপনীত হ'ব পাৰিনে? এই কামটোৰ বাবে গভীৰ মনোযোগৰ প্ৰয়োজন হয়নে কেৱল ব্যস্ততাৰ আভাস প্ৰদান কৰে? যেতিয়া আপুনি এইদৰে ভাবিব, তেতিয়া আপুনি দেখিব যে আপোনাৰ ৰুটিনৰ বহু কাম কেৱল সময় পাৰ কৰাহে, প্ৰকৃত অগ্ৰগতি নহয়। মেছেজৰ প্ৰসংগত আন এটা স্মাৰ্ট কৌশল হ'ল বেচ প্ৰচেছিং। ইয়াৰ অৰ্থ হ'ল দিনটোত এবাৰ বা দুবাৰহে নিৰ্দিষ্ট সময়ত মেছেজ চেক কৰা। ইয়াৰ ফলত আপোনাৰ মানসিক প্ৰবাহ বজাই ৰাখিব আৰু অমনোযোগ হোৱাৰ পৰা বিৰত হৈ থাকিব। ইয়াৰ উপৰিও প্ৰতিটো মেছেজৰ উত্তৰ দিয়াৰ প্ৰয়োজন নাই। চুটি, স্পষ্ট আৰু সংক্ষিপ্ত। আনকি আপুনি উত্তৰ নিদিয়া নীতিও মানি চলিব পাৰে। আন এটা শক্তিশালী পদ্ধতি হ'ল সময় বন্ধ কৰা। ইয়াৰ লগত আপোনাৰ দিনটোক ব্লকত ভাগ কৰা আৰু প্ৰতিটো ব্লকত এটা নিৰ্দিষ্ট কাম নিযুক্ত কৰা জড়িত। ইয়াৰ দ্বাৰা আপুনি কি সময়ত কি কৰিব লাগে সেই কথা জানিব পাৰে আৰু অপ্ৰয়োজনীয় কামৰ পৰা আঁতৰি থাকিবলৈ ই সহায় কৰে। নিউপৰ্টে এইটো বুজাইছে যে অগভীৰ কাম সম্পূৰ্ণৰূপে নাইকিয়া কৰিব নোৱাৰি, কিন্তু ইয়াৰ স্তৰ এনে এটা স্তৰলৈ হ্ৰাস কৰিব পাৰি যিয়ে আপোনাৰ গভীৰ কামত বাধা নিদিয়ে। ইচ্ছা কৰিলে আপোনাৰ মুঠ কামৰ সময়ৰ এটা নিৰ্দিষ্ট শতাংশ অগভীৰ কামৰ বাবে দিব পাৰে। উদাহৰণস্বৰূপে, মাত্ৰ 20% অগভীৰ কাম আৰু 80% গভীৰ কাম। যেতিয়া আপুনি সচেতনভাৱে এনেদৰে পৰিকল্পনা কৰে আৰু অগভীৰ কামে আপোনাৰ শক্তি নষ্ট নকৰে, তেতিয়া আপোনাৰ অধিক সময়, অধিক মনোযোগ আৰু অধিক সন্তুষ্টি থাকে। তেতিয়া আপুনি কেৱল অধিক সাফল্য লাভ কৰাই নহয়, আপোনাৰ যাত্ৰাক লৈও অধিক পূৰ্ণতা অনুভৱ কৰে। এতিয়া কল্পনা কৰকচোন, যদি আপুনি প্ৰতিটো দিনৰ মাত্ৰ 30% অগভীৰ কামত আৰু বাকী 70% উচ্চ প্ৰভাৱৰ গভীৰ চিন্তাশীল কামক খৰচ কৰে, তেন্তে পৰৱৰ্তী বছৰত আপুনি কিমান বৃদ্ধি লাভ কৰিব পাৰিব? এইটোৱেই হৈছে অগভীৰ কামৰ প্ৰতিশ্ৰুতি।
আপোনাৰ সীমিত সময় আৰু শক্তিক সম্ভৱপৰ উত্তম দিশ দিয়া। গতিকে আপোনাৰ ফোনটোৰ স্ক্ৰীনখন চাই নিজক সুধিবলৈ সময় আহি পৰিছে, এই এপবোৰে মোৰ জীৱনটোক ভাল কৰি তুলিছেনে কেৱল মোৰ সময় খৰচ কৰি আছে? তাৰপিছত আপুনি চাওক আৰু মূল্যায়ন কৰক যে মই অগভীৰ কামত আবদ্ধ হৈ আছো নে সঁচাকৈয়ে প্ৰভাৱশালী কামত কৰি আছো। এই পৰিৱৰ্তনবোৰে প্ৰথমতে অলপ অস্বস্তি অনুভৱ কৰিব পাৰে, কিন্তু প্ৰথম ফলাফল দেখিলে মনটো শান্ত হৈ পৰিব, আপোনাৰ স্পষ্টতা বৃদ্ধি পাব, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আপোনাৰ কামৰ উন্নতি হ'ব। তেতিয়া আপুনি জানিব যে ছ'চিয়েল মিডিয়া এৰি অগভীৰ কাম এৰি দিয়াটো এনে কোৱা কথা নহয়, বৰঞ্চ এটা স্মাৰ্ট পছন্দ। এয়াই এটা উদ্দেশ্য প্ৰণোদিত জীৱনৰ আৰম্ভণি। আমি সকলোৱে কেতিয়াবা অনুভৱ কৰিছোঁ যে গোটেই দিনটো পাৰ হৈ গৈছে, তথাপিও কোনো গুৰুত্বপূৰ্ণ কাম সম্পন্ন হোৱা নাই। এনে লাগে যেন সময় পিছলি গৈছে, আৰু ব্যস্ততাৰ দিন এটাৰ পাছতো সন্তুষ্টিৰ অভাৱ। কেল নিউপৰ্টে তেওঁৰ ডিপ ৱৰ্ক নামৰ কিতাপখনত এই সমস্যাৰ সমাধান এটা সহজ অথচ শক্তিশালী ধাৰণা আগবঢ়াইছে। আপোনাৰ দিনটো প্ৰতিটো মিনিটৰ সময়সূচী নিৰ্ধাৰণ কৰক, অৰ্থাৎ প্ৰতিটো মিনিটৰ পৰিকল্পনা কৰা, প্ৰতিটো সময়ৰ ব্লক এটা কামত নিৰ্ধাৰণ কৰা। এতিয়া আপুনি হয়তো ভাবিছে, প্ৰতিটো মিনিটতে পৰিকল্পনা কৰাটো সম্ভৱনে? ইয়াৰ ফলত জীৱনটো ৰবটিক বা বিৰক্তিকৰ নহ'বনে? উত্তৰটো হ'ল নহয়। আচলতে যেতিয়া আপুনি আপোনাৰ দিনটোৰ প্ৰতিটো ঘণ্টা বা প্ৰতিটো ব্লগ পোষ্টৰ পৰিকল্পনা কৰে, তেতিয়া আপুনি আপোনাৰ সময় নিয়ন্ত্ৰণ কৰে। আপুনি এৰাব নোৱাৰাকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা, কিন্তু স্পষ্ট উদ্দেশ্যৰে কাম কৰিছে। এই উদ্দেশ্যই আপোনাৰ উৎপাদনশীলতা আৰু মনোযোগ বহু পৰিমাণে বৃদ্ধি কৰে। সময় ব্লক কৰাৰ অৰ্থ হ'ল আপোনাৰ দিনটোৰ কামসমূহক বিভিন্ন ভাগত বিভক্ত কৰা। কাম হওক, জিৰণি হওক, দুপৰীয়াৰ আহাৰ হওক বা ছ'চিয়েল মিডিয়া চোৱা সময় হওক, সকলোবোৰে বাবে এটা নিৰ্দিষ্ট সময় থাকে। ইয়াৰ লাভ হ'ল যেতিয়া আপোনাৰ মনটোৱে কি সময়ত কি কৰিব লাগে সেই কথা জানে, তেতিয়া ই অধিক সংগঠিত হৈ থাকে আৰু অমনোযোগিতা স্বাভাৱিকভাৱে কমি যায়। এটা অতি সাধাৰণ অভ্যাস হ'ল কৰিবলগীয়া কামৰ তালিকা বনোৱা। কিন্তু টু ডু লিষ্টৰ এটা বেয়া দিশ হ'ল ইয়াত সময়ৰ অভাৱ। আপুনি কেৱল কামবোৰ তালিকাভুক্ত কৰে, কিন্তু সেইবোৰ কেতিয়া আৰু কিমান সময়ত সম্পূৰ্ণ কৰিব সেইটো নিৰ্ণয় নকৰে। ফলত কামবোৰ পিছুৱাই গৈ থাকে, অগ্ৰাধিকাৰ বিভ্ৰান্ত হৈয়ে থাকে, আৰু অগভীৰ কামবোৰেও গভীৰ কামৰ দৰে মনোযোগ লাভ কৰে। যেতিয়া আপুনি আপোনাৰ দিনটো এখন ৰুটিনেৰে আৰম্ভ কৰে, য'ত প্ৰতিটো কামৰ বাবে নিৰ্দিষ্ট সময় থাকে, তেতিয়া আপোনাৰ মনটোৱে স্পষ্টতা লাভ কৰে আৰু ই অনুশাসনৰ সৈতে কাম কৰে। ধৰি লওক আপুনি আপোনাৰ এটা গভীৰ প্ৰজেক্টৰ বাবে 9 বজাৰ পৰা 11 বজালৈ সময় ভাগ কৰিছে। তাৰপিছত 11টাৰ পৰা 11:30লৈ বিৰতি, আৰু তাৰপিছত ইমেইলৰ বাবে 11:30 বজাৰ পৰা 12:30লৈ সময়। এনে কৰিলে আপোনাৰ মনটোৱে প্ৰতিটো কামতে সম্পূৰ্ণৰূপে মনোনিৱেশ কৰে, কাৰণ ই জানে যে কেতিয়া বিৰতি আহিব আৰু কামৰ সময় ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে। টাইম ব্লকিঙৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ'ল ই আপোনাৰ মনোযোগ পৰিচালনা কৰে। আজিৰ পৃথিৱীত মনোযোগেই হৈছে আটাইতকৈ মূল্যৱান সম্পদ। যেতিয়া আপোনাৰ প্ৰতিটো মুহূৰ্তৰ ব্যৱহাৰ ইতিমধ্যে পৰিকল্পিত হয়, তেতিয়া আপুনি এই মনোযোগৰ ফানবোৰৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে। ৰুটিনৰ আন এটা উপকাৰো আছে। প্ৰথমতে, সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা হ্ৰাস কৰে। কেতিয়া কাম কৰিব, ক'ত বহিব, কি আৰম্ভ কৰিব সেই বিষয়ে দৈনিক চিন্তা কৰিব নালাগে। এই প্ৰশ্নবোৰে আপোনাৰ শক্তি ক্ষয় কৰে। কিন্তু যদি আপোনাৰ এটা নিৰ্দিষ্ট ৰুটিন থাকে, তেন্তে আপুনি সিদ্ধান্ত নোলোৱাকৈ কেৱল কাৰ্যত মনোনিৱেশ কৰিব পাৰে। আন এটা সুবিধা হ'ল ধাৰাবাহিকতা। গভীৰ কামৰ প্ৰকৃত প্ৰভাৱ দেখা যায় যেতিয়া আপুনি ধাৰাবাহিকভাৱে কাম কৰে। এদিনত মনোযোগ কৰিলেই যথেষ্ট নহয়, কিন্তু যেতিয়া আপোনাৰ ৰুটিন ঠিক হৈ যায়, তেতিয়া আপুনি দৈনিক উচ্চ মূল্যৰ আউটপুট প্ৰদান কৰিবলৈ আৰম্ভ কৰে। লাহে লাহে এই সামঞ্জস্যতাই আপোনাৰ পৰিচয় হৈ পৰে আৰু আপোনাৰ কেৰিয়াৰলৈ যৌগিক বৃদ্ধি আনে। নিউপৰ্টে এইটোও বুজাইছে যে
ৰুটিন কেৱল কামৰ বাবেই নহয়, জিৰণিৰ বাবেও হ'ব লাগে। গভীৰ কামৰ মাজত বিৰতি লোৱা, অলপ খোজকাঢ়ি যোৱা, পাৱাৰ নেপ লোৱা বা সংগীত শুনা আদি সকলোবোৰেই আপোনাৰ মগজুক পুনৰ চাৰ্জ কৰে। কিন্তু সেইটো এটা ৰুটিনৰ অংশ হ'ব লাগে। ইয়াৰ ফলত আপোনাৰ মনটো সিঁচাৰিত হৈ নাথাকে আৰু আপোনাৰ শক্তিৰ ভাৰসাম্য ৰক্ষা হয়। ৰুটিন বনোৱা আৰু সময়ক ভাগ কৰি ৰখাটোৱে একেলগে এনে এক গাঁথনিৰ সৃষ্টি কৰে যিয়ে উৎপাদনশীলতা বৃদ্ধি কৰাই নহয়, আভ্যন্তৰীণ শক্তিও প্ৰদান কৰে। যেতিয়া আপোনাৰ দিনটো বিশৃংখল নহয়, সুপৰিকল্পিত হয়, তেতিয়া আপুনি কম উদ্বিগ্ন হয়। একো নকৰাৰ বাবে আপুনি নিজকে দোষী অনুভৱ নকৰে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আপুনি নিজৰ লক্ষ্যৰ দিশত ধাৰাবাহিকভাৱে অগ্ৰগতি লাভ কৰে। এতিয়া প্ৰশ্ন হয়, বাস্তৱ জীৱনত এই সকলোবোৰ সম্ভৱনে? উত্তৰটো হ'ল হয়, একেবাৰে সম্ভৱ। প্ৰথমতে অলপ কঠিন হ'ব পাৰে, কাৰণ আমি স্বাভাৱিকতে ইম্পালচিভ আৰু ৰিয়েক্টিভ। কিন্তু এবাৰ 2 বা 3 দিনৰ বাবে টাইম ব্লক কৰিবলৈ চেষ্টা কৰিলে লক্ষ্য কৰিব যে আপোনাৰ মনটোৱে অধিক সতেজ আৰু সংগঠিত অনুভৱ কৰে। আপুনি এইটো লক্ষ্য কৰিব যে আপোনাৰ অগভীৰ অভ্যাস যেনে বাৰে বাৰে ফোন চেক কৰা, অপ্ৰয়োজনীয় আড্ডা ক্ৰমান্বয়ে কমি যাব। আৰু যেতিয়া আপোনাৰ মনটো অমনোযোগিতাৰ পৰা মুক্ত হৈ এটা কামত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰে, তেতিয়া ইয়াৰ ফলাফল স্বয়ংক্ৰিয়ভাৱে উন্নত হয়। এটা ব্যৱহাৰিক পদ্ধতি হ'ল প্ৰতি নিশা শুব ওলোৱাৰ আগতে পিছদিনাখনৰ বাবে এটা সম্পূৰ্ণ সময়সূচী তৈয়াৰ কৰা। ব্লকৰ পিছত ব্লক। কেৱল কামেই নহয়, প্ৰতিটো কাৰ্যকলাপ অন্তৰ্ভুক্ত কৰক। ব্ৰেকফাষ্ট, জিৰণি, খোজ কঢ়া, ফোন, শিকা সময়, মনোৰঞ্জন সকলো। এনে কৰিলে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে আপোনাৰ দৃষ্টিশক্তি স্পষ্ট হ'ব। আজি আপুনি কি কৰিব সেইটো নিৰ্ণয় কৰিব পাৰিব। আৰু সেই সূচী অনুসৰণ কৰিলে আপুনি আপোনাৰ সময়ৰ মালিক হৈ পৰিব। যেতিয়া আপুনি প্ৰতিটো মুহূৰ্তক কেনেকৈ ব্যৱহাৰ কৰিব সেইটো সিদ্ধান্ত লয়, তেতিয়া আপুনি আপোনাৰ জীৱনৰ দিশ নিৰ্ধাৰণ কৰে। সেইবাবে নিউপৰ্টে কয় যে দিনটোৰ প্ৰতিটো মিনিট সময় নিৰ্ধাৰণ কৰক, যাতে কঠিন নহয় কিন্তু ইচ্ছাকৃত হ'ব লাগে। এই উদ্দেশ্যই আপোনাক গভীৰ কামৰ গভীৰতালৈ লৈ যায়, য'ৰ পৰাই প্ৰকৃত বৃদ্ধি আৰম্ভ হয়। আপুনি লাহে লাহে এনে এজন ব্যক্তিলৈ ৰূপান্তৰিত হয় যিজন অমনোযোগিতাক পিছ পেলাই থৈ আহিছে, যাৰ ফকাছ লেজাৰ ৰশ্মিৰ দৰে আৰু যাৰ আউটপুট আনতকৈ বহুত বেছি প্ৰভাৱশালী। গতিকে সৰুৰে পৰা আৰম্ভ কৰক। আজিৰ পৰাই আৰম্ভ কৰি দিয়ক। প্ৰথমে 1 ঘণ্টাৰ বাবে এটা ব্লক বনাওক। তাৰ পিছত 2 ঘণ্টাৰ বাবে এটা নিৰ্দিষ্ট ৰুটিন নিৰ্ধাৰণ কৰক। এইটোৱে হৈছে গভীৰ কামৰ প্ৰকৃত যাদু, অনুশাসন, স্পষ্টতা আৰু আয়ত্ত। আজিৰ পৃথিৱীত হুলস্থুলীয়া সংস্কৃতি ইমানেই প্ৰচলিত যে মানুহে প্ৰায়ে বিশ্বাস কৰে যে দীঘলীয়া সময় কাম কৰাটোৱে হৈছে অধিক উৎপাদনশীল হোৱাৰ একমাত্ৰ উপায়। যদি শুই থাকে তেন্তে হেৰুৱাবৰ দৰে শ্লোগান, বিশ্ৰাম বা ছুটিৰ দিন নাই আজিকালি। কিন্তু কেল নিউপৰ্টে তেওঁৰ কিতাপ ডিপ ৱৰ্কত সম্পূৰ্ণ বিপৰীত দৃষ্টিভংগী আগবঢ়াইছে। তেওঁৰ মতে, যদি আপুনি দীৰ্ঘম্যাদীভাৱে উচ্চ প্ৰদৰ্শন আগবঢ়াব বিচাৰে, তেন্তে ডাউনটাইম, বিশ্ৰাম, বিচ্ছিন্নতা আৰু বিৰতিক কামৰ দৰে গুৰুত্ব দিব লাগিব। বাস্তৱত ৰিচাৰ্জ নকৰাকৈ গভীৰ কাম কৰিব নোৱাৰি। আমাৰ মগজুৰ শক্তি সীমাহীন নহয়। একাগ্ৰতা, সিদ্ধান্ত গ্ৰহণ, সৃষ্টিশীলতাৰ ক্ষমতা সীমিত। যদি আপুনি এই শক্তি পুনৰ চাৰ্জ নকৰাকৈ অহৰহ ব্যয় কৰে, তেন্তে আপোনাৰ প্ৰদৰ্শন হ্ৰাস পোৱাটো নিশ্চিত। এইকাৰণে প্ৰতিজন খেলুৱৈ, শিল্পী, বিজ্ঞানীয়ে নিজৰ ৰুটিনত বিৰতিক অতি গুৰুত্ব সহকাৰে লয়। কেল নিউপৰ্টে স্পষ্টকৈ কৈছে যে গুণগত বিশ্ৰাম অবিহনে গভীৰ কাম অসম্ভৱ। যেতিয়া আপুনি অবিৰতভাৱে কাম কৰে, তেতিয়া আপোনাৰ মনটো ক্ৰমান্বয়ে ভাগৰুৱা হৈ পৰে আৰু অগভীৰ অৱস্থালৈ যায়। আপুনি কাম কৰি থকা সময়ত গভীৰতা, স্পষ্টতা আৰু মনোযোগ হেৰাই যায়। আৰু যেতিয়া এই অগভীৰ আৰ্হিটো অভ্যাসত পৰিণত হয়, তেতিয়া সৃষ্টিশীলতা, অন্তৰ্দৃষ্টি আৰু শিক্ষণ ক্ষমতা কমি যায়। এতিয়া যদি আপুনি গোটেই দিনটো মনোযোগ দি কাম কৰিব বিচাৰে, তেন্তে গোটেই ৰাতি ফোনটো স্ক্ৰল কৰি শুই থকা আৰু তাৰ পিছত কামলৈ সোনকালে উঠি যোৱাটো সঁচাকৈ উপকাৰী হ'বনে? একেবাৰে নহয়।
নিউপৰ্টে জোৰ দিয়ে যে সঠিক টোপনি, ডিজিটেল ডিটক্স আৰু ইচ্ছাকৃতভাৱে বিৰতি লোৱাটোৱে আপোনাৰ মগজুক পুনৰ চাৰ্জ কৰে আৰু স্পষ্টতা, প্ৰেৰণা আৰু গভীৰ চিন্তাধাৰাৰ সৃষ্টি কৰে। গৱেষণাৰ পৰা এইটো প্ৰমাণিত হৈছে যে টোপনিৰ সময়ত আমাৰ মগজুটোৱে দিনটোৰ তথ্য প্ৰতিক্ৰিয়াকৰণ কৰে, অপ্ৰয়োজনীয় বস্তুবোৰ মচি পেলায় আৰু উপযোগী শিক্ষণবোৰ স্মৃতিশক্তিত একত্ৰিত কৰে। অৰ্থাৎ শুই থকাৰ সময়তো মগজুৱে নীৰৱে কাম কৰি আছে। কিন্তু সেই কামটো তেতিয়াহে হয় যেতিয়া টোপনি গভীৰ আৰু নিৰবিচ্ছিন্ন হয়। ডাউন টাইম কেৱল শুই থকা বা জিৰণি লোৱাৰ পৰাই নহয়, প্ৰযুক্তিৰ পৰা সম্পূৰ্ণৰূপে সংযোগ বিচ্ছিন্ন হোৱা মুহূৰ্তৰ পৰাও আহে। কল্পনা কৰক যে আপোনাৰ ফোনটোৰ পৰা গোটেই দিনটো আঁতৰি থাকিব, প্ৰকৃতিৰ মাজত খোজ কাঢ়িব বা কেৱল নীৰৱে বহি নিজৰ লগত কথা পাতিব। সেইদিনা আপোনাৰ স্পষ্টতা কিমান বাঢ়ি যায়। এনে মুহূৰ্ত আপোনাৰ মগজুৰ বাবে এক প্ৰকাৰৰ ৰিফ্ৰেছ বুটাম। নিউপৰ্টে আন এটা শক্তিশালী কথা কৈছে, মগজুৱে বিৰক্তি সহ্য কৰিবলৈ শিকিব লাগিব। তেতিয়াহে ই সৃষ্টিশীলতা আৰু গভীৰ মনোযোগৰ দিশত আগুৱাই নিব পাৰিব। কিন্তু প্ৰতিটো আজৰি মুহূৰ্তত যদি আপুনি আপোনাৰ ফোনটো তুলি লয়, তেন্তে আপোনাৰ মগজুৱে কেতিয়াও বিৰক্ত অনুভৱ নকৰেনে? আৰু যেতিয়া বিৰক্তি থাকে, তেতিয়া সৃষ্টিশীলতা নাথাকে। গতিকে যদি আপুনি গভীৰ চিন্তাবিদ হ'ব বিচাৰে, তেন্তে আপোনাৰ ৰুটিনৰ স্থানৰ সৃষ্টি কৰিব লাগিব। যেনে ইচ্ছাকৃতভাৱে খোজ কঢ়া, একো কাম নথকা এটা সন্ধিয়া বা সাপ্তাহিক ডিজিটেল ডিটক্স। আপুনি নিজেই দেখিব যে যেতিয়া আপুনি সকলো সময়তে ব্যস্ত থকাৰ পৰিৱৰ্তে নিজৰ জীৱনত মনোনিৱেশ কৰে, তেতিয়া যদি আপুনি আপোনাৰ মনটোক কিছু উশাহ নিশাহৰ ঠাই দিয়ে, তেন্তে আপোনাৰ প্ৰদৰ্শন স্বাভাৱিকতে উন্নত হয়। এতিয়া আন এটা আকৰ্ষণীয় ধাৰণাৰ কথা কওঁ, যাক নিউপৰ্টে এটা বিৰোধ বুলি বৰ্ণনা কৰিছে। এলেহুৱা হওক আৰু কঠোৰ পৰিশ্ৰম কৰক। অৰ্থাৎ এফালে এলেহুৱা হ'ব লাগিব আৰু আনফালে তীব্ৰ কষ্ট কৰিব লাগিব। প্ৰথমতে আচৰিত যেন লাগিব পাৰে, কিন্তু ইয়াৰ গভীৰ অৰ্থ যথেষ্ট যুক্তিসংগত। নিউপৰ্টে কয় যে গভীৰ কামৰ প্ৰকৃত অৰ্থ হ'ল কাম কৰি থকাৰ সময়ত সম্পূৰ্ণ তীব্ৰতাৰে কাম কৰা আৰু মনোনিৱেশ কৰা। কিন্তু যেতিয়া কাম নকৰে, তেতিয়া সম্পূৰ্ণৰূপে সংযোগ বিচ্ছিন্ন হ'ব লাগে। ইয়াৰ অৰ্থ হ'ল সম্পূৰ্ণ কাম কৰক, নহ'লে সম্পূৰ্ণ জিৰণি লওক। বেছিভাগ মানুহে কি কৰে? তেওঁলোকে সম্পূৰ্ণ কাম নকৰে, সম্পূৰ্ণ জিৰণিও নলয়। গোটেই দিনটো কাম কৰাৰ লগতে ছ'চিয়েল মিডিয়াও চেক কৰে, বাৰে বাৰে ফোনটো তুলি লয়, মেছেজ পঢ়ে, আনকি সন্ধিয়া অফিচৰ আড্ডাতো বহে। ফলত মনটো কেতিয়াও সম্পূৰ্ণৰূপে অন নহয় আৰু কেতিয়াও সম্পূৰ্ণৰূপে অফ নহয়। এই হাফ হাৰ্ট মোডে মানসম্পন্ন আউটপুট বা ৰিচাৰ্জ নিদিয়ে। সেইবাবে নিউপৰ্টে কৈছে যে যদি আপুনি সঁচাকৈয়ে গভীৰ কাম কৰিব বিচাৰে, তেন্তে আপুনি আপোনাৰ কামৰ সময় নিশ্চিত কৰিব লাগিব। আপোনাৰ সন্ধিয়া, আপোনাৰ ছুটিৰ দিন আৰু আপোনাৰ জিৰণিৰ সময়ক গোপন বুলি গণ্য কৰক। সেই সময়ত আপোনাৰ ফোনটো বন্ধ কৰক, নটিফিকেশ্যনসমূহ বন্ধ কৰক আৰু নিজকে শিথিল কৰক। এই শিথিলতাই যাতে নিজেই আপোনাক ইমান শক্তিৰে ভৰাই তোলে যে যেতিয়া আপুনি কামলৈ উভতি যায়, তেতিয়া আপুনি লেজাৰৰ দৰে সকাহ লাভ কৰিব পাৰে। গতিকে বন্ধুসকল, আজিৰ বাবে আমাৰ কিতাপৰ সাৰাংশ এইটোৱেই আছিল। কেনে লাগিল কমেণ্টত জনাওক। আগলৈ এনেকুৱা সাৰাংশ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।